হেল্ল' ফ্ৰেণ্ডছ, ফুডি মম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ আগলৈ কোনো ৰেচিপি লৈ অহা নাই। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ মোৰ আৰু বেটীৰ মাজত এটা চেলেঞ্জ। আমাৰ চেলেঞ্জটোত আছে চিকেন চাওমিন, পিঁয়াজ, এয়া হৈছে চিচিবিচি আৰু ইয়াত আছে 10টা ফুচকা আৰু বেটীয়ে লৈছে ভেজ চাওমিন, পিঁয়াজ, চিচিবিচি আৰু 10টা ফুচকা। এই সকলোখিনি মই নিজে ঘৰতে বনোৱা হয়। তেতিয়াহ'লে আমাৰ চেলেঞ্জটো আৰম্ভ কৰোঁ আৰু যিজনে জিকিব তেওঁ পাব 2000 টকা আৰু হৰাজনে নাপায়। বেটি আৰম্ভ কৰোঁ তেতিয়াহ'লে।
I give up. মই নোৱাৰো আৰু হ'বলে মোৰ খাই শেষ হ'ল, কিন্তু বেটেৰী থাকি গ'ল। মই 2000 টকা পালোঁ। এয়া দেখিছে মোৰ বাচন খালী মই খাই শেষ কৰিলোঁ, বেটীয়ে খাই শেষ কৰিব নোৱাৰিলে। ইয়াত আছে 1 2 3 4 5 6টা ফুচকা বেটেৰী থাকি গ'ল। মই পূৰাকৈ খাই শেষ কৰিলোঁ, তাৰ মানে এই 2000 টকা মই পালোঁ। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপুনি আৰু চেলেঞ্জ চাবলৈ বিচাৰিছে মোৰ আৰু মাৰ মাজত। অহা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।